এই ভিডিঅ'ত আমি ডিছকাছ কৰিম সংস্কৃতি আৰু আমাৰ জীৱনৰ প্ৰশ্ন উত্তৰখিনি। কিন্তু তাৰ আগতে তোমালোকে যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি অলপ ছাপোৰ্ট কৰিবা। এতিয়া প্ৰথম প্ৰশ্নটোত দিছে যে সংস্কৃতি গঢ়ি উঠিবলৈ কিহৰ প্ৰয়োজন? এতিয়া উত্তৰটো আমি লিখিম সংস্কৃতি গঢ়ি উঠিবলৈ এখন সমাজৰ প্ৰয়োজন। এতিয়া আমাক খ নম্বৰটোত দিছে যে সমাজ কাৰ দ্বাৰা গঠিত হয়? উত্তৰটো হৈছে সমাজ মানুহৰ দ্বাৰা গঠিত হয়। তাৰপিছত গটো দিছে সংস্কৃতিৰ অন্যতম উপাদান কি? উত্তৰটো হৈছে সংস্কৃতিৰ অন্যতম উপাদান আচাৰ আচৰণ। তাৰপিছত আমাক ঘ নম্বৰটো দিছে কৃষ্টিৰ উৰ্বৰা পথাৰৰ পৰা কি বুটলা হয়? উত্তৰটো হৈছে কৃষ্টিৰ উৰ্বৰা পথাৰৰ পৰা সংস্কৃতিৰ শইচ বুটলা হয়। ঙ নম্বৰটো দিছে সৎ প্ৰবৃত্তিৰ লোক হ'বলৈ কি কৰিব লাগে? উত্তৰটো হৈছে সৎ প্ৰবৃত্তিৰ লোক হ'বলৈ ভাল কাম আৰু সুচিন্তা কৰ্ষণ কৰিব লাগে। তাৰপিছত প্ৰথম চটো দিছে সংস্কৃতিৰ ৰূপ দুটা কি কি? উত্তৰটো হৈছে সংস্কৃতিৰ ৰূপ দুটা হ'ল বাহ্যিক আৰু আভ্যন্তৰীণ। দ্বিতীয় চটোত দিছে মানুহৰ আবেগ অনুভূতিৰ মূল উৎস কি? উত্তৰটো লিখিম মানুহৰ আবেগ অনুভূতিৰ মূল উৎস চৌপাশৰ বিনন্দীয়া প্ৰকৃতি। তাৰপিছত বগীয়া জটোত আমি লিখিম যে কৃষ্টিৰ আধাৰ কি? কৃষ্টিৰ আধাৰ হৈছে কৃষি। তাৰপিছত ঝটো দিছে দখনা আৰু চৌবন্দী মূলতঃ কোন কোন জনগোষ্ঠীৰ মহিলাৰ পোছাক? উত্তৰটো লিখিম দখনা আৰু চৌবন্দী মূলতঃ বড়ো আৰু নেপালী জনগোষ্ঠীৰ মহিলাৰ পোছাক। তাৰপিছত আমাক 2 নম্বৰ প্ৰশ্নৰ প্ৰথমটো দিছে যে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মতে সংস্কৃতি কি? উত্তৰটো হৈছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মতে যি কথা, যি কাম বা যি চিন্তাই মানুহক ববৰ প্ৰকৃতিৰ পৰা তুলি নি দিব্য প্ৰকৃতি দিয়ে, এই পৃথিৱীখন ধুনীয়া কৰি মানুহক মানুহৰ জীৱনৰ সম্পূৰ্ণ আনন্দ পাবলৈ বাট দেখুৱায়, মানুহৰ সেই কথা, সেই চিন্তা বা সেই কামেই হৈছে সংস্কৃতি। তাৰপিছত আমাক খ নম্বৰটোত দিছে সাংস্কৃতিক বৈচিত্ৰ্যৰ কাৰণসমূহ কি কি? উত্তৰটো হৈছে সাংস্কৃতিক বৈশিষ্ট্যৰ কাৰণসমূহ হৈছে জলবায়ু ভিন্নতা, খাদ্য ৰীতিৰ অভ্যাস বা জীৱনশৈলীৰ বৈশিষ্ট্য আদি। গ নম্বৰটোত আমাক দিছে যে খাদ্য ৰীতিৰ ভিন্নতাই সংস্কৃতিত কেনেদৰে প্ৰভাৱ পেলায়? আমি উত্তৰটো লিখিম যে খাদ্য ৰীতিৰ ভিন্নতাৰ ফলত ঠাইভেদে বেলেগ বেলেগ খাদ্য অভ্যাস গঢ় লৈ উঠে। সেইবাবে কোনো এখন ঠাইত সংস্কৃতিও সেই অনুসৰি গঢ় লৈ উঠে। ঠাই তথা জলবায়ু অনুসৰি মানুহৰ খাদ্য অভ্যাস আৰু সেই মৰ্মে খাদ্যবস্তু আহিলাও উপলব্ধি হয়। এইদৰে সংস্কৃতি ভিন্ন হৈ গঢ় লৈ উঠে। তাৰপিছত আমাক ঘ নম্বৰটোত দিছে সামাজিক পৰম্পৰাৰ লগত মানুহৰ জীৱন কেনেকৈ বান্ধ খাই পৰে? উত্তৰটো হৈছে সংস্কৃতিৰ অন্যতম উপাদান হ'ল আচাৰ আচৰণ। ক'বলৈ গ'লে আচাৰ আচৰণৰ মাজত ব্যক্তিগত চিন্তা ভাৱনা উন্মেষিত হোৱাৰ লগতে সামাজিক মনো প্ৰতিফলিত হয়। ভিন ভিন সামাজিক পৰিৱেশৰ আচাৰ আচৰণো ভিন ভিন। মানুহে জীৱনৰ প্ৰথম প্ৰভাতৰেই পৰা বিভিন্ন কাৰ্যৰ লগত জড়িত হৈ পৰে আৰু সেই কাৰ্য সম্পাদন কৰিবলৈ যাওঁতে নিজৰ ৰুচি, আচৰণ আদি প্ৰকাশ কৰে। লাহে লাহে সামাজিক পৰম্পৰাৰ লগত মানুহৰ জীৱন বান্ধ খাই পৰে। তাৰপিছত আমাক 3 নম্বৰখিনিত দিছে বুজাই লিখা। এতিয়া প্ৰথম প্ৰশ্নটোত দিছে বাহ্যিক আৰু আভ্যন্তৰীণ সংস্কৃতিৰ প্ৰভেদ। বাহ্যিক মানে হৈছে যোনটো বাহিৰত দেখি পোৱা আৰু আভ্যন্তৰীণ হৈছে যোনটো মানুহৰ ভিতৰত থাকে, আমি দেখি নাপাওঁ, যেনেকৈ স্বভাৱ চৰিত্ৰ। উত্তৰটো লিখিম সংস্কৃতিৰ দুটা ৰূপ হ'ল এটা বাহ্যিক, আনটো আভ্যন্তৰীণ। নৃত্য এটি পৰিৱেশন কৰোঁতে যি কলা কৌশল তাৰ লগত সংযুক্ত হয় সেইবোৰ বাহ্যিক। কিন্তু সেই নৃত্য পৰিৱেশন কৰি লাভ কৰা বিমল আনন্দই হ'ল আভ্যন্তৰীণ সংস্কৃতিৰ অংগ। ধুনীয়াকৈ সাজ পোছাক পিন্ধা কাৰ্য বাহ্যিক সংস্কৃতিৰ পৰিচায়ক। কিন্তু আনৰ প্ৰতি দেখুওৱা আন্তৰিক আচৰণ আভ্যন্তৰীণ সংস্কৃতিৰ অমল উৎস। সেইবাবে ক'ব পৰা যায় যে আভ্যন্তৰীণ সংস্কৃতিৰ সৈতে আমাৰ দৃষ্টিভংগী আৰু মূল্যবোধসমূহ যথা উচিত অনুচিত, ন্যায় অন্যায়, কৰণীয় অকৰণীয় আদি সংযুক্ত হৈ থাকে। এয়াই বাহ্যিক আৰু আভ্যন্তৰীণ সংস্কৃতিৰ প্ৰভেদ। তাৰপিছত আমাক খ নম্বৰটোত দিছে জলবায়ু আৰু খাদ্য ৰীতিৰ ভিন্নতাই সংস্কৃতিৰ বিকাশ কেনেধৰণে সহায় কৰে? উত্তৰটো হৈছে জলবায়ু ভেদে মানুহৰ জীৱন ধাৰণৰ প্ৰণালী, বাসস্থান আদি বেলেগ বেলেগ হয়। যি ঠাইত যেনে ধৰণৰ জলবায়ু তাৰ উপযোগীকৈ মানুহে জীৱন ধাৰণৰ অভ্যাস গঢ় দিয়ে। একেদৰে ঠাইভেদে খাদ্যৰ ভিন্নতা দেখা যায়। ঠাণ্ডা ঠাইৰ মানুহতকৈ গৰম ঠাইৰ মানুহৰ খাদ্যাভ্যাস বেলেগ। সেয়েহে জলবায়ু আৰু খাদ্য ৰীতি ভিন্নতা ভেদে সংস্কৃতিৰ বিকাশো বেলেগ বেলেগ হয়। জলবায়ু ভেদে উৎপাদিত শস্য বা খাদ্যবস্তু বেলেগ বেলেগ হয়, গতিকে তাৰ ওপৰত ভিত্তি কৰিয়েই
মানুহৰ খাদ্য অভ্যাস গঢ় লৈ উঠে আৰু এয়ে ঠাইভেদে পৃথক সংস্কৃতি গঢ় দিয়াত সহায় কৰে। তাৰপিছত আমাক 4 নম্বৰখিনিত দিছে ব্যাখ্যা কৰা। ব্যাখ্যা কৰাত আমি সদায় 3টা পাৰ্ট লিখিব লাগে: প্ৰসংগ, সংগতি আৰু ব্যাখ্যা। এতিয়া প্ৰথম কটোত দিছে সংস্কৃতি হ'ল জাতীয় জীৱনৰ চালিকা শক্তি। এতিয়া আমি উত্তৰটো লিখিম যে উক্ত কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত সংস্কৃতি আৰু আমাৰ জীৱন নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। সংগতিটো লিখিম সংস্কৃতিয়ে জাতীয় জীৱন কেনেদৰে প্ৰভাৱ পেলায় সেই সম্পৰ্কে আলোচনা কৰিবলৈ যাওঁতে এই কথাফাকি উল্লেখ কৰা হৈছে। তাৰপিছত আমি ব্যাখ্যা কৰা পাৰ্টখিনি লিখিম। ব্যাখ্যা কৰাত লিখিম সংস্কৃতি হ'ল যি কথা, যি কাম বা যি চিন্তাই মানুহক বৰ্বৰ প্ৰকৃতিৰ পৰা তুলি নি দিব্য প্ৰকৃতি দিয়ে, এই পৃথিৱীখন ধুনীয়া কৰি মানুহৰ জীৱন সম্পূৰ্ণ আনন্দ পাবলৈ বাট দেখুৱায়, সেই কথা, সেই কাম বা সেই চিন্তাই হৈছে সংস্কৃতি। জাতীয় জীৱন এই কথা, এই কাম বা এই চিন্তাৰ দ্বাৰাই অৰ্থাৎ সংস্কৃতিৰ দ্বাৰাই পৰিচালিত হয়। সংস্কৃতিবিহীন জাতি কেতিয়াও জাতি হিচাপে পৰিচয় দিব নোৱাৰে। যি জাতিৰ সংস্কৃতি যিমানে উন্নত, সেই জাতি সিমানে উন্নত আৰু সভ্য। তাৰপিছত আমাক খ নম্বৰটোত দিছে সকলো সুকুমাৰ চিন্তা, কাম আৰু গুণ ৰাখিয়ে হ'ল সংস্কৃতি সোপন। ইয়াতো প্ৰসংগটো একেই হ'ব যে উক্ত কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত সংস্কৃতি আৰু আমাৰ জীৱন নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে। ইয়াত সংগতিটো বেলেগ হ'ব আৰু ব্যাখ্যা কৰাখিনি বেলেগ হ'ব। ইয়াত তোমালোকে চাই কেনে লিখি ল'বা। তাৰপিছত আমাক গ নম্বৰটোতো একেই দিছে, ইয়াত সংগতিটো একেই হ'ব আৰু প্ৰসংগটো একেই হ'ব, সংগতিটো অলপ সলনি হ'ব এই লাইনটো চাই কেনে। তাৰপিছত ব্যাখ্যা কৰাখিনি এইখিনি। তাৰপিছত আমাক 5 নম্বৰটো দিছে কৃষ্টি আৰু স্তুতি। দুটা শব্দত টি শব্দ লাষ্টত আছে। সেনেকৈ এই যেনেকৈ কৃষ্টি মন্যাসত্যাস্ত শব্দটোৱে দি 5টা শব্দ বনাই দিলে, সেনেকৈ আমাক স্তুতি শব্দকেইটাই বনাব দিছে। তেনেকৈ এইকেইটা আমি লিখি দিলোঁ। এতিয়া তোমালোকে যদি ইমানলৈকে চালা তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। তাৰপিছত আমাক খ নম্বৰটোত দিছে যে উপসৰ্গ কেইটামান আমাক দিয়া আছে। টোটেল 5টা উপসৰ্গ দিয়া আছে। এই 5টা উপসৰ্গৰে 5টাকৈ প্ৰত্যেকে শব্দ বনাব দিছে। এতিয়া প্ৰথম প্ৰতিটোৰ এটা উদাহৰণ দিছে প্ৰতিবাদ। তেনেকৈ আমি প্ৰতিৰ পৰা আৰু বনালোঁ প্ৰতিকাৰ, প্ৰতিৰোধ, সেনেকৈ অবৰ পৰা বনালোঁ অৱলম্বন, সেনেকৈ অনুৰ পৰা বনালোঁ অনুৰূপ, বি বনালোঁ বিশ্বাস, সেনেকৈ 5টাকৈ শব্দ বনাব লাগিব। 6 নম্বৰটোত আমাক দিছে পাঠটোৰ পৰা জুৰীয়া শব্দবোৰ বাছি উলিয়াই লিখা। এটা উদাহৰণ দিয়া আছে আচাৰ আচৰণ। সেনেকৈ আমি লিখিম চিন্তা ভাৱনা, আচাৰ ব্যৱহাৰ, খেতি পথাৰ, মাটি বাৰী, সেনেকৈ গোটেইখিনি লিখি যাম। সাত নম্বৰখিনিত আমাক দিছে বাক্য ৰচনা কৰা। এতিয়া প্ৰথমটো দিছে আচাৰ বিচাৰ। আমি বাক্য ৰচনাত লিখিম যে সমাজত মানুহে ভাল আচাৰ বিচাৰে বাস কৰিব লাগে। তাৰপিছত দিছে সাজ পোছাক। বিহুত সকলোৱে নতুন সাজ পোছাক পৰিধান কৰে। তাৰপিছত পেট পূজা। আমি লিখিলোঁ যে ৰামে পেট পূজা কৰি পঢ়া টেবুলত বহিল। তাৰপিছত দিছে বিনন্দীয়া। প্ৰকৃতিৰ বিনন্দীয়া ৰূপে সকলোকে আকৰ্ষণ কৰে। তাৰপিছত আছে উৎসৱ পাৰ্বণ। উৎসৱ পাৰ্বণসমূহে মানুহৰ মাজত সম্প্ৰীতি বৃদ্ধি কৰে। তাৰপিছত আমাক 8 নম্বৰত দিছে কৃষিভিত্তিক সমাজত প্ৰচলিত আচাৰ উৎসৱ কেইটামানৰ নাম লিখা। মানে কৃষিৰ লগত জড়িত কেইটামান উৎসৱৰ নাম লিখিব কৈছে। যেনেকৈ আমি নখোৱা পাতোঁ, লখিমী চপোৱা পাতোঁ, সেনেকৈ তোমালোকে যদি জানা আৰু লিখিব পাৰা। তাৰপিছত খ নম্বৰটোত দিছে শিল্পভিত্তিক সমাজ বুলিলে কি বুজায়। শিল্প মানে হৈছে যোনে শিল্প কামবোৰ কৰে, যেনেকৈ মাটি পাই বনোৱা হওক। উত্তৰটো হৈছে শিল্প উদ্যোগক আধাৰ কৰি পৰিচালিত সমাজক শিল্পভিত্তিক সমাজ বুলিব পাৰি। এইখিনি হৈ গ'ল প্ৰশ্ন উত্তৰ। যদি ভাল পালা ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা।